গাছ কাপ 100 কেজি ওজনৰ গাছ কাপ 100 দেই কেজি ওপৰত আছে ন ভোগালী বিহুৰ উপলক্ষে বৰিগাঁও ৰাইজৰ পুখুৰীত মাছ মৰা হৈছে বৰ্তমান ইয়াত এইখিনিত 100টা গাছ কাপ আছে মিৰিকাও আছে আঢ়ৈ কেজি 2 কেজি 2 ওজনৰ ন ইয়াত আছে কি কি ৰৌ আছে ন তাৰপিছত আৰু এইটো কি চন্দা খৰিয়া পালিং ক'ত পালিং ধৈত এ জ্যোতি তই হাত ধুৱাই আহি খৰিয়া দাং খৰিয়া দাঙি দে অঁ আৰু এটা এইটো দুইটা পাৰিবি ন এয়া বৰিগাঁও ৰাইজৰ ফিচাৰীত এয়া জ্যোতিয়ে কিনি আনা নাই দেই এইটো ৰাইজৰ মাছহে এইটো এইটো এটাত কিমান কেজি হ'ব 5 কেজি মান হ'বনে 5 কেজি হ'ব ন 5 কেজি বেছি হ'ব লাগে অঁ এইটো 6.5 মান মাৰিব ন দুটা খৰিয়া কিন্তু খৰিয়া মাছটো ডাঙৰ হ'লে এনেই দিলেও এইটো মাছ নাখাওঁ মই টাটা ধেৰ আছে খুব দামী মাছ কিন্তু মই খাবলৈ বেয়া পাওঁ না বাচনতে ভাতে নাইকিয়া আৰু ইয়াত অলৰেডি মাছ মাৰি আছে আৰু পুখুৰীত ইতিমধ্যে মাছ মাৰি আছে আৰু শেষ হোৱা নাই ভোগালী বিহুৰ উপলক্ষে আমাৰ ইয়াত এটা ডাঙৰ ফিচাৰী আছে এইটো ফিচাৰী আপোনালোকে চাওক এইটো বহুত ডাঙৰ ফিচাৰী এইটো ৰাইজৰ ফিচাৰী হয় বৰিগাঁও ৰাইজৰ কিন্তু এইটো মাৰা নাই এইটো বেলেগ এইটো বৰিগাঁও ৰাইজৰ ফিচাৰী ইয়াত আছে বৰ্তমান আজিৰ উৰুকা বুলি এই ফিচাৰীটো মাৰিছে আচ্ছা আৰু আছে নাই মাছ ইয়াত নাই তাত গ'ল ন গোটেইখিনি ঐ পৰিবা চাবা লাইনটো কৰি লোৱা আগতে বাদ দিয়া মিলাব ৰাইজে ভগাকে মিলাব আচ্ছা আমাৰ ইতিমধ্যে মাছ মাৰা আধা হৈছে আৰু আমাৰ পথাৰৰ দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ এইটো মুৰ্গী ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম ইয়াতো মাছ নথকা নহয় ইয়াতো আছে মাছ না ইয়াতো মাছ আছে আচ্ছা এইফালে আমাৰ এইটো পথাৰৰ দৃশ্য এই আমাৰ টাউনীয়া ল'ৰা এতিয়া বৰ্তমান গাঁৱত আছে ইতিমধ্যে আমাৰ বৰিগাঁৱৰ মাছ মৰাৰ প্ৰাক্তন ছেক্ৰেটাৰী উদ্ধৱ চন্দ্ৰ নাথক আপুনি অলপ এফালে আহিব এফালে হেৰিটো ভাল হ'ব আপুনি কওকচোন কিমান বছৰৰ পৰা চলি আহিছে আমাৰ এইটো পৰম্পৰা এই পৰম্পৰাটোৰ আমি জন্ম নোহোৱা আগৰ পৰাই আমি দেখিছোঁ আমি সৰুতে দেখিছোঁ তাৰ পৰা আমি আমাৰ পাল পৰিল আমি কৰিছোঁ তেনেকৈ
আমি জনাত কৰিয়ে থাকিব চাগৈ আমি ইতিমধ্যে আমাৰ ধৰি লওক চলিয়ে আছে আৰু থাকিবই তেনেকৈ এতিয়া সকলো গাঁৱতে দেখো চুকে চুকে খানা খায় ভেলাঘৰত চুকে চুকে খানা খায় কিন্তু ভোজ খায় আৰু বিশেষকৈ আমাৰ গাঁৱত কিন্তু পৰম্পৰাটো গোটেই ৰাইজে একেলগে খায় আজিও সন্ধিয়া ৰাতি এতিয়া কিমান ঘৰ মানুহ আছে আমাৰ টোটেল আমাৰ 210 ঘৰ মানুহ আছে 210 ঘৰ মানুহে একেলগে ৰাতি খানা খায় একেলগে ইয়াত যে হেৰি ভোজ এই ভোজটো খাওঁতে কেনেকৈ বস্তুবিলাক কেনেকৈ হেৰি কৰা হয় কিনি দিয়া হয় নে কেনেকুৱা কি বস্তুবিলাক সেই ভোজটো আমাৰ সমূহীয়া আমাৰ ৰাইজৰ দানৰ দ্বাৰা হয় বুলি ক'ব লাগিব আমি খালি ঘৰ মূলি চাউলটো আৰু 50 টকা এটাহে লওঁ বাকী হাঁহ মাংস খাচী এইবিলাক চব ৰাইজে দান দিয়া সকলোবিলাক ৰাইজৰ দানৰ দ্বাৰা আমাৰ এই বস্তুটো হৈ যায় বাৰু আৰু এজন আমাৰ বৰিগাঁৱৰ গণ্যমান্য ব্যক্তি এজনক আমি সোধোঁ আপুনি আমাৰ যিটো পৰম্পৰা চলি আহিছে এই ৰাইজে সকলোৱে মিলি উৰুকাৰ দিনাখন ভোজ খোৱা তাৰপিছত আৰু কি ৰাইজৰ পুখুৰী মাৰা এইটো আপুনি কিমান দিনৰ পৰা দেখি আহিছে 60 বছৰ আগৰ পৰাই দেখিছোঁ বুলিলেও ভুল নহয় একদম সৰুৰ পৰাই দেখিছোঁ আৰু তাৰ আগৰ পৰা চলি আছে তাৰমানে ইয়াৰ 150 বছৰ ইয়াৰ আগৰ কালচাৰ হ'ব এইটো সংস্কৃতি হ'ব একদম বহুত পৰম্পৰাগতভাৱে বহুত উলহ মালহে গোটেই গাঁৱৰ সৰুৰ পৰা বুঢ়া মেথালৈকে একজুট হৈ বহুত আনন্দ উল্লাহৰ মাজেদিয়ে ভোজটো খোৱা যায় আৰু এই মাছ মৰা পদ্ধতিটো এই তাহানি পুৱাই তেনেকৈ আমাৰ ভোজটো এটা বৈশিষ্ট্য আছে কি গোটেই ৰাতি 1 বজাৰ পিছতহে ভাত খোৱা হয় বা গোটেই ৰাতি ভাত খোৱা চলি থাকে এই কাৰণটো কি বুলি ভাবে আপুনি কাৰণটো এইটোৱে মানে ৰান্ধোতে কৰোঁতে সময় হয় আৰু গাঁৱৰ আইসকলেও পাবলৈ মিলি আনন্দ উল্লাহৰ মাজেদি কীৰ্তন মানে আইনামো গায় কীৰ্তন এনেকৈ অনেক ধৰণৰ বৈঠক বহে অনেক ধৰণৰ উৎসৱৰ মাজেদিয়ে মানে ৰাতিপুৱালৈকে ৰাতিপুৱা 7টা 8টা বজালৈকে ভোজ খোৱা পৰ্বটো চলিয়েই থাকে ঠিক আছে আৰু খুব এইটো কিন্তু বেলেগ গাঁৱত সেইটো দেখিবলৈ পোৱা নাযায় বেলেগ গাঁৱত চুবুৰীয়া হিচাপে 10-12 ভেলাঘৰত খায় খায় আমাৰ ইয়াত কিন্তু এইটো বিশেষ মানে অনুষ্ঠান নিচিনাই বুলি ক'ব পাৰি আৰু পূৰ্বৰ পৰম্পৰা হিচাপে এক মনোভাৱে সকলোৱে একজুট হৈ পেলাই এই কামটো চলি আহিছে উৎসৱমুখৰ পৰিৱেশত মানে পৰিণত হৈ আছে ভৱিষ্যতেও হ'ব বুলি আমি আশা কৰিব পাৰোঁ আহি থকা প্ৰজন্মলৈ সকলেও এইটোৱে এটা সদায় নিয়ম মানি চলিব বুলি আশা কৰিব পাৰি আমাৰ এতিয়া মাছ 3 কেজিমানকৈ পৰিবনে বাৰু 3 কেজি প্ৰতি ঘৰে হ'ব আৰু হ'ব লাগে ন জুখিলে গম পাম আৰু এবাৰ মাৰিব একদম ডাঙৰ ডাঙৰ মাছ আটাইতকৈ ডাঙৰ মানে প্ৰায় 5 কেজিমান খৰিয়া হয় হয় আমাৰ ৰাইজৰ পুখুৰীত ওলাইছে আৰু এই গাজ কাপ প্ৰায় 2.5 কেজি 3 কেজি এনেকৈ ডাঙৰ ভিতৰত হৈছে প্ৰত্যেকে ৰাইজে মানে ইয়াৰ পৰাই মানে নিকিনাকৈ প্ৰায় ঘৰে প্ৰতি 2 কেজিমানকৈ মাছ উন্নত মানৰ মানে মাছৰ ভিতৰত খাবলৈ মানে এইটো চিতল চাওক এইটো কোনটো পুখুৰীৰ পৰা ধৰা গ'ল আমাৰ ৰাইজৰ পুখুৰীৰ আছে ক'ৰ পৰা এইটোতো নহয় চাগে ন শিৱ মন্দিৰ পুখুৰী শিৱ মন্দিৰৰ পুখুৰীৰ পৰা আমাৰ ৰাইজৰ পুখুৰী কেইটা আছে টোটেল এতিয়া 5টাই হ'ল ন 4-5টা 5টা তাৰমানে বৰিগাঁও ৰাইজে এইটো এটা উলিয়াইছে তাৰমানে বৰিগাঁও ৰাইজে তাৰমানে কি ইয়াত মাছ কিনি খাব নালাগে আৰু ন আচ্ছা ঠিকে আছে আজিলৈ কিনি খোৱা নাই এই ছোৱালী কেইজনীয়ে লৈ আহিছে এক সুন্দৰ 2.5 কেজিমান হ'ব নেকি এটা হেৰিটো হ'ব এই দুটা হ'ব এইটো 2 কেজিমান হ'ব নে 1.5 কেজিমান হ'ব বোলে এইটো এটা ইহঁতে ফটো উঠিব বিচাৰিছে দেই ভিডিঅ' একদম ধুনীয়া লৈ যোৱা তালৈ লৈ যোৱা এতিয়া ঠিক এয়া আমাৰ পৰম্পৰা আগলৈ চলি থাকিব বুলি আশা ৰাখিলোঁ আৰু সকলোকে আমি ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো